স্মাৰ্ট মানে আপোনালোক সকলোকে মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি হৈছে এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। পোলাও আৰু মাংস দিম, পিছত এটা ব্লগত পোলাও আৰু ৰেচিপিটো দিম। আজি মাংস ৰেচিপিকে দিওঁ, কেনেকুৱা পাইছে সকলোকে চাব আৰু প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটো অল কৰি দিব। আজি চিকেন কাৰীখন বনাবলৈ হ'লে আমাক লাগিব কেইটামান জলকীয়া, এফালে আছে আদা, নহৰু, আলু 5টা আৰু পিঁয়াজ 3টা। আমাৰ মাংস হৈছে 2 কেজি, সেইটো কাৰণে আমাক ইমানখিনিয়ে পৰিমাণ যথেষ্ট হ'ব। এতিয়া ধুনীয়াকৈ আমি আলু আৰু পিঁয়াজখিনি ধুনীয়াকৈ কাটি ল'লোঁ। ইয়াত আছে বিলাহী 2টা আমি পেষ্ট কৰি লৈছোঁ আৰু ইয়াত আদা নহৰুখিনি আমি পিচি ল'লোঁ। এইখিনি ব্যৱহাৰ কৰি আমি আজি চিকেন কাৰীটো বনাম। এখন কেৰাহী লৈ লৈছোঁ, কেৰাহীখন ধুনীয়াকৈ গৰম হোৱাৰ পিছত আমি ইয়াত মিঠাতেল দি দিছোঁ। আমাৰ মাংস যিহেতু 2 কেজি আছে, তাৰ পৰিমাণে আমি আন্দাজমতে তেলখিনি দি দিছোঁ। ভালকৈ তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি আমি ৰঙচুৱা হোৱালৈকে ভাজিয়ে থাকিম। গেছটো অলপ কম কৰি দিব, তাৰপিছতহে ভাজিব কিন্তু দেই। এতিয়া আমি ভালদৰে লৰাই দিছোঁ আৰু যেতিয়ালৈকে ৰঙচুৱা নহয় তেতিয়ালৈকে ভাজি আছোঁ। আৰু এয়া দেখিছেনে ৰঙচুৱা হৈ গ'ল। তেতিয়া আমি ইয়াত দিম আদা নহৰু পেষ্ট। সৰু চামুচেৰে আমি 4-5 চামুচ দিছোঁ ইয়াত। তাৰপিছত এইখিনি আমি ভালদৰে ভাজি থাকিম যেতিয়ালৈকে আদা নহৰুৰ কেঁচা গোন্ধটো বা কেঁচা ভাৱটো যেতিয়ালৈকে সেইখিনি তেলত মিলি নাযায় তেতিয়ালৈকে আমি ভাজি থাকিম। আৰু ভাজি থকাৰ পিছত আমি দেখিম যে তাত দেখিছেনে এতিয়া তেলখিনি ওপৰত উপঙি আহিছে, মানে আমাৰ ভজাখিনি সম্পূৰ্ণ ভাজি হৈ যাব আদা নহৰু আৰু পিঁয়াজখিনি। তাৰপিছত আমি ইয়াত ধুই থোৱা মাংসখিনি দি দিম। তাত দেখিছেনে এইখিনি কিন্তু ধুই থোৱা আছিলে। তাৰপিছত ভালদৰে পানীখিনি টোপ খাবলৈ দিলোঁ। তাৰপিছতহে আমি মাংসখিনি কেৰাহী দিছোঁ। ইয়াত মাংসৰ পৰিমাণ 2 কেজিতকৈ অকণমান বেছিকৈ আছে। তাৰপিছত আমি সকলোবোৰ মিলাই দিম। গেছটো হাই ফ্লেম কৰি আমি এতিয়া ভাজি থাকিম। অলপ ভজাৰ পিছতে এতিয়া আমি দিম নিমখ। এয়া মাৰ হাতৰ আন্দাজেহে নিমখ দিয়া হৈছে দেই। মায়ে মানে হাতে দিহে আন্দাজ পায়, সেইটো কাৰণে হাতেই দি দিছে আৰু। তাৰপিছত এইখিনি আমি এতিয়া ভালদৰে লৰাই দিম। এতিয়া ইয়াত আমি দিম হালধি আমি 2-3 চামুচ দি দিম, তেতিয়াহে আচলতে হ'ব। ৰংটো উঠিব লাগিব যিহেতু, সেইটো কাৰণে। আৰু হালধি বেছি হ'লেও খাবলৈ বেয়া হ'ব, কিন্তু সেইটো কাৰণে মাংসৰ অনুপাতেহে হালধি দিব লাগিব দেই। তাৰপিছত মাংসখিনি আমি ভালদৰে লৰাই দিছোঁ। গেছটো হাই ফ্লেমত ৰাখিহে মাংসখিনি ভালদৰে ভাজি ল'ব। অলপ ভজাৰ পিছতে আমি আলুখিনি দি দিছোঁ। আলুখিনি যিহেতু ভাজ খাব লাগিব, সেইবাবে এতিয়া দি দিছোঁ আমি। অলপ মাংসখিনি ভজাৰ পিছতেই আলুখিনি দি দিব লাগে। এতিয়া আমি মাংস দিবলৈ মছলাখিনি লৈ ল'ম। প্ৰথমতে এটা বাটিত মিট মছলা লৈ ল'ম। তাৰপিছতে আমি ল'ম জিৰা। ইয়াত সৰু চামুচেৰে 2-3 চামুচমান হ'ব, যিহেতু মাংসখিনি আমাৰ সৰহ, সেইবাবে আমি 2-3 চামুচ লৈছোঁ। এতিয়া দিছোঁ ৰেড চিলি পাউডাৰ। ৰেড চিলি পাউডাৰটো মিট মছলা আৰু জিৰাৰ তুলনাত অলপ কমকৈ দিছোঁ, যিহেতু আগতে আদা নহৰু পেষ্টৰ লগত আমি জলকীয়া দিছিলোঁ। এয়া হৈছে মিট মছলা, এয়া জিৰা পাউডাৰ আৰু এয়া হৈছে ৰেড চিলি পাউডাৰ। এই 3টা মছলা আমি অকণমান গৰম পানীত মিলাই ল'ম। তাৰপিছতহে আমি মাংসখিনি দিম। বাতিটো লেতেৰা নহয় দেই, এইটো মানে আদা নহৰু পেষ্ট থোৱা বাতি হয়।
অলপ মাংসখিনি ভজাৰ পিছতে আমি যিটো মিশ্ৰণ বনাইছিলোঁ সেইখিনি আমি মাংসখিনিত দি ধুনীয়াকৈ আৰু অলপ ভাজি ল'ম, যাতে তাৰ কেঁচা গোন্ধটো বা তাৰ গোন্ধটো অকণমান কমি মাংসখিনিৰ লগত মিলি যায়। ভালদৰে ভাজি ল'ম আমি। মছলাখিনি মাংসৰ লগত ভালকৈ মিলি যোৱাৰ পিছত ইয়াত আমি যি বিলাহী দুটা পেষ্ট কৰি থৈছিলোঁ সেই বিলাহীখিনি ভালকৈ দি সেই বিলাহীৰ কেঁচা ভাপটো যোৱালৈকে আমি ভালদৰে মাংসখিনি আকৌ এবাৰ ভাজি ল'ম। অলপ ভজাৰ পিছত ইয়াত অকণমান গৰম পানী দিও অলপমান ভাজি ল'ম। মাংসখিনি ভালদৰে ভাজি লোৱা হৈছে। এতিয়া আমি ইয়াত পূৰা পানী দি দিম। যিমান পৰিমাণে আমাক পানী লাগে সিমান আমি পানী দি দিম। এয়া কিন্তু গৰম পানী দেই, আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব সদায়। ইফালে আমাৰ চিকেন কাৰী ৰেডি হৈ গৈছে। দেখিছেনে, দেখিবলৈ কিমান ধুনীয়া লাগিছে আৰু খাবলৈ বহুত সোৱাদ আছিলে। আমাৰ ষ্টাইলত এনেকৈ কোনে কোনে বনাই খায় কমেণ্ট বক্সত জনাব, আৰু যিসকলে নাই পোৱা তেওঁলোকে এবাৰ ট্ৰাই কৰি চাব, বহুত ভাল পাব। আজি চিকেন কাৰীৰ লগত আমাৰ পোলাও আছিলে। নেক্সট ভিডিঅ'ত পোলাও ৰেচিপিটো দি আছোঁ, আপোনালোকে চাব বুলি আশা ৰাখিলোঁ।